welcome to People's Party and APSL and ASDC Socialist to support our movement. I welcome Korisu Adorni Jonaisu, our APLC and ASDC Socialist. তেওঁলোকে আমাৰ মিকি বামুনি যি আন্দোলন কৃষকৰ যি ৰাইটি কৃষকৰ যি আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আপোনালোকে জানে যে ইতিমধ্যে হিডেনবাৰ্গে এই কথা বতৰা কৈ গৈছে এইটো চাওক ইয়াতে এইটো মানে ইয়াৰ পৰা যিটো পাৱাৰ প্ৰজেক্ট পাৱাৰ উৎপন্ন হ'ব এইটো কিনাৰ কাৰণে এপিডিচিএল কিনাৰ কাৰণে সেই গোটেই কথা বতৰাবোৰ হিডেনবাৰ্গৰ আহিছে যিটোৰ কাৰণে আজি আপুনি জানে যে নৰেন্দ্ৰ মোদীয়ে সাৰেণ্ডাৰ কৰিবলগীয়া হৈছে গতিকে আজি গৌতম আদানীৰ স্বাৰ্থত গৌতম আদানী ঘুষ দিয়ে সেই কথা বতৰাবোৰ কৰাইছে গতিকে মই ডিটেইলছ কোৱা দৰকাৰ নাই গতিকে আজি মিকি বামুনি যিটো তেওঁলোকে আজি হিমন্ত বিশ্বই যিটো কথা যে এমপ্লয়মেণ্ট হ'ব ইয়াত এমপ্লয়মেণ্ট ক'ত হ'ব ইয়াত 3জন সিকিউৰিটি বাদে 4জন সিকিউৰিটি বাদে আৰু বেলেগ কোনো নাই কিয়া ইয়াতে যিজন মানে আৰু চাকৰি ইয়াত কি হ'ব আপোনাৰ চাওক এই প্লেট মুচিব লাগিব আৰু ঘাঁহ কাটিব লাগিব আৰু ইয়াত ঘাঁহ কাটিবলৈ আহে সেয়াকে তেওঁলোকে এমপ্লয়মেণ্ট হিচাপে দেখাই দিয়ে এইবিলাক যে এইখিনি ইমান মানুহে কৰ্ম সংস্থাপন হৈছে গোটেই ফাঁকি গতিকে এই যিবোৰ সৌৰ প্ৰকল্প বনোৱাৰ কাৰণ সৌৰ প্ৰকল্প হ'বলৈ হ'লে মৰুভূমিত হ'ব লাগে য'ত ৰ'দ পোৱা আৰু এই খেতি মাটি ইয়াতে এতিয়া আজি 70-60টা পৰিয়ালৰ আজি ভাত নাইকিয়া হৈ গ'ল এই 276 বিঘা ইয়াত সাংঘাতিক ধৰণৰ খেতি হয় চাৰিফালে খেতি হয় এফালে খেতি কৃষিভূমি নহয় বুলি ক'লে দ্বিতীয় কথা সেইটো শুকানজুৰি পাহাৰৰ পৰা এই বামুনি পাহাৰলৈ হাতী অহা যোৱা কৰে ইয়াত বাৰু বহুত হাতী আহিছে আমাৰ ভিডিঅ' আছে আহি ভাঙি দিয়ে আৰু লগে লগে ইয়াতে কি কৰে এইটো হাতী যেতিয়া আহি যায় চাৰিফালে একদম ডাঙৰ ডাঙৰ চাৰ্চ লাইট দি দিয়ে যাতে হাতী পলাই যায় যিটো মানে বন্যপ্ৰাণী বিৰোধী সেই ধৰণৰ আজোপাৰ সেই ধৰণৰ কাৰবাৰবোৰ কৰি আছে এই পাহাৰটোত 18টাকে হাতী মৰিলে আৰু হিমন্ত বিশ্ব 18টা হাতী বজ্ৰপাতত মৰিছে বুলি কৈছে এইটো উকাত মিছা কথা কাৰণ সেইদিনাখন মই নিজে আছো কোনো ধৰণৰ বতৰ এনেকুৱা ক'তো মৰা নাই গতিকে 18টাকে হাতী মৰাতে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে এইটো প্ৰতিবেদন পাব কিন্তু আজিলৈকে বহুতে আমি এটা কেছ প্ৰকৃতি পৰিৱেশ কৰ্মী গোলাঘাটৰ অপূৰ্ব বল্লভ গোস্বামী তেখেতে এটা কেছ আমাৰ কৰিছো যে এই 18টা হাতী মৰা কেছটো ৰেজিষ্টাৰ হৈছে কিন্তু কোনো ধৰণৰ একশ্যন লোৱা নাই আমি অপেক্ষা কৰি আছো সময়লৈ অপেক্ষা কৰি আছো সেই কেছ আমি হ'ব সেই 18টা হাতী কেনেকৈ মৰিলে তাৰ ইনকুৱাৰী হ'ব লাগিব সেই কথা বতৰা আছে গতিকে এই 18টা হাতী মৰিছে ইয়াত এই আজোপাৰ আমাৰ বিশেষকৈ আমাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে হাতীৰ কৰিডৰ নহয় বুলি যিটো এইটো এনঅ'চি দিছে এগ্ৰিকালচাৰ লেণ্ড নহয় বুলি এনঅ'চি দিছে এই গোটেই জালিয়াতি কৰি ইয়াৰ খিলন শ বছৰ ধৰি থকা যুগ ধৰি আমাৰ আদিবাসী কাৰ্বিসকলে ইয়াতে তেওঁলোকে খেতি বাতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে তেওঁলোকৰ পেটত লাভ দিছে গতিকে সেইকাৰণে মই অসমৰ সকলোবিলাক য'ত আজি কৃষকৰ কৃষিভূমি লৈ পেলাই সৌৰ প্ৰকল্প নিৰ্মাণ কৰাৰ কাৰণে এই চৰকাৰে প্ৰজেক্ট লৈছে এডভান্টেজ আছাম 2 নামত গতিকে সেইটোত যাতে আমাক কোনো এডভান্টেজ আছাম নালাগে আজি আমাৰ জাগিৰোডত আপোনালোকে দেখিছে গতিকে ইয়াতে বিভিন্ন ধৰণৰ হৈছে গতিকে আমাৰ গোটেই ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশ নষ্ট কৰা জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি পেলাব গতিকে ইয়াৰ বিৰুদ্ধে আমি সকলোবিলাক আজি যেনেকৈ আমি 3টা ৰাজনৈতিক দল আমি ঐক্যবদ্ধ হৈ অহা সময়ছোৱাত ইয়াৰ বিৰুদ্ধে আন্দোলন আগবঢ়াই নিয়াৰ সংকল্প লৈছো গতিকে সকলোৱে যাতে ইয়াৰ বিৰুদ্ধে আগবাঢ়ি আহে এই আহ্বান আমি ৰাখিলো মিকি বামুনি এই আজোপাৰৰ এই প্ৰজেক্টৰ পৰা